মই আপোনালোকলৈ আগবঢ়াইছোঁ কবি দীপিকা শইকীয়া বৰুৱাৰ এটি কবিতা। কবিতাৰ শিৰোনাম গান্ধাৰীৰ উচুপনি। মহাকাব্য মহাভাৰতৰ বহু চৰ্চিত চৰিত্ৰ তুমি গান্ধাৰী, বহু চৰ্চিত চৰিত্ৰ তুমি। ইতিহাসে কয় তুমি পতিব্ৰতা, তুমি ধৰ্মৰ প্ৰতীক, তুমি স্বামী ভক্তা। হস্তিনাপুৰৰ অন্ধ ৰাজাধিৰাজ ধৃতৰাষ্ট্ৰৰ পত্নী তুমি, ধৃতৰাষ্ট্ৰৰ পত্নী তুমি। দৃষ্টি সম্পন্না হৈও ক'লা আৱৰণেৰে দুটি নয়নৰ দৃষ্টি কাঢ়িলা তুমি। আজিও নুবুজিলোঁ তোমাৰ অংগীকাৰ গান্ধাৰী, আজিও নুবুজিলোঁ। এবাৰো তোমাৰ মাতৃহৃদয়ে হাহাকাৰ কৰি উঠা নাছিলনে? শতপুত্ৰৰ নিষ্পাপ মুখবোৰ নয়ন ভৰি চাবলৈ হাহাকাৰ কৰি উঠা নাছিলনে? এবাৰো সন্ত্ৰাসিত হোৱা নাছিলানে? পতিব্ৰতা নাৰীৰ অংগীকাৰত বন্দী হৈ ভ্ৰাতা শকুনিৰ ষড়যন্ত্ৰৰ জালত কৌৰৱৰ নিশ্চিত পৰাজয় দেখি এবাৰো সন্ত্ৰাসিত হোৱা নাছিলানে? এবাৰো স্পৃহা জাগি উঠা নাছিলনে? শকুনিৰ চক্ৰান্ত ব্যৰ্থ কৰি কৌৰৱৰ জীৱনৰ সুৰক্ষাৰ তাগিদাত চক্ষু আৱৰণ মুক্ত হ'বলৈ এবাৰো স্পৃহা জাগি উঠা নাছিলনে? যথা ধৰ্ম তথা জয়েৰে আশীৰ্বাদ প্ৰদান কৰিলা, শতপুত্ৰৰ আহুতি দিলা, আহুতি দিলা শতপুত্ৰৰ গান্ধাৰী, আহুতি দিলা। গান্ধাৰী, চক্ষু আৱৰণ তোমাৰ প্ৰকৃততে পতিব্ৰতা নাৰীৰ অংগীকাৰ আছিলনে? নে তোমাৰ জীৱনত বিস্ময় কৰা কোনো ভুল সিদ্ধান্তৰ অসন্তুষ্টিয়ে মনৰ গোপন কোণত পুঞ্জীভূত কৰা ক্ষোভৰ বহিৰ প্ৰকাশ আছিল? ইতিহাসৰ বুকুত আজিও তোমাৰ উচুপনি শুনো, ইতিহাসৰ বুকুত আজিও তোমাৰ উচুপনি শুনো, উচুপনি শুনো।